guys, welcome to my YouTube channel. আজি মই আপোনালোকক দেখুৱাম বঙাইগাঁৱৰ ৰাতিৰ দৃশ্যটো কেনেকুৱা হয় সেইটো দেখাম, চাই থাকিব ভিডিঅ'টো। আৰু আজি বৰষুণ দি আছে বহুত, তাৰ কাৰণে আমি ৰেইনকোট পিন্ধি ওলাইছোঁ। আৰু এইটো ফ্লাইঅভাৰ বঙাইগাঁৱৰ গৈ আছোঁ আমি। বৰষুণটো দিয়াৰ বাবে ৰেইনকোট পিন্ধি লৈছোঁ আৰু স্পীড ব্ৰেকাৰ পালোঁ। এইটো বৰষুণ দিয়াৰ বাবে A few moments later. আৰু বৰষুণ কমি গ'ল আৰু আমি আহিলোঁ এতিয়া ধাবাত কিবা এটা খাম বুলি আহিলোঁ। ভোকো লাগিল বহুত, তো এতিয়া অৰ্ডাৰ দিলোঁ আৰু ৰখি আছোঁ। A few inches later. খোৱা দোৱা হৈ কিনে ওলাই গ'লোঁ আমি, এতিয়া ওলাই আহিলোঁ, এতিয়া যাই আছোঁ। 2000 years later. ৰাতি হৈ গ'ল, আমি এতিয়া যাব ওলাইছোঁ ঘৰত। লগত আছে হেনৰি। যাব নাই এতিয়া ঘৰত, এতিয়া আমি তেনেহ'লে ঘৰলৈ যাওঁ। ৰাস্তাত কি হয় আমি কি হয় চব দেখাই আছোঁ। তো যাব ওলালোঁ আমি, এতিয়া যাম আৰু ব'ল বৈ ওলাওঁ। অলপ লগত যাই থাকক। আহিলোঁ আমি এটা লগক লগ কৰিব, কেৰল। এইটো ডগি আছে এটা। এতিয়া যাওঁ আমি। তো এতিয়া আছোঁ আমি, এইটো কি দলাইগাঁও ন? দলাইগাঁও আছোঁ আমি, যাম এতিয়া। আৰু ৰাতি বঙাইগাঁওখন কেনেকুৱা লাগে এতিয়া চাওঁ, ব'লা আহক। এইবিলাক চাওক, ধুনীয়াকৈ আৰ্ট কৰা হৈছে ৱালত। পাৰ্পল বাৰ, এইটো নতুনকৈ খোলা হৈছে পাৰ্পল বাৰ।
আহি পালোঁ বিজৰা মহাবিদ্যালয় ছায়েন্স কলেজ। মই ইয়াতে ৰখিম, ইয়াতে নামিম মই আৰু মোৰ এই পাৰ্টনাৰটো ইয়াতে ৰখি আছে। আহি পালোঁ ফাইনেলি। আৰু তই যোৱা না এতিয়া? মই যাওঁ এতিয়া। বাই। চাওক আমি এইখিনিত এই লাইটটো পোহৰ বাই। তো আজিৰ কাৰণে এইখিনিতে। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব, সকলোবোৰ কৰি দিব। আৰু ছাবস্ক্ৰাইবো কৰি দিব। ছাবস্ক্ৰাইব বটনটো মাৰি দিব।